খুবই আনন্দিত। এইবার আমার প্রথম ব্যাচ সায়েন্স স্ট্রিমত 21 জন স্টুডেন্টে পরীক্ষাত অবতীর্ণ হয়েছিল। তার ভিতৰত আমার 21 জনে পাস করেছে। তার ভিতৰত 6 জন আমার ফার্স্ট ডিভিশন পাইছে, 13 জন আমার সেকেন্ড ডিভিশন পাইছে, থার্ড ডিভিশন 2 জন পাইছে। আমি খুবই আনন্দিত আৰু যিখিনি আমি কষ্ট কৰিছিলোঁ তাৰ ফলাফল আমি আজি পাইছোঁ আৰু আশা কৰোঁ অনাগত দিনত আৰু ভাল কষ্ট কৰি টিচাৰখিনিয়ে বহুত আমাৰ কষ্ট কৰিছে, সেইখিনি যাৰ ফলত আমি ৰিজাল্ট আজি পাবলৈ সক্ষম হৈছোঁ। আৰু অনাগত দিনত আৰু ভাল কষ্ট কৰি শিক্ষকখিনি আমি ভাল গাইড কৰি যাতে আৰু ভাল ৰিজাল্ট কৰিব পাৰোঁ আৰু এইখন অঞ্চলৰ লগতে আমাৰ ৰায়মনা একাডেমিৰ যাতে নাম উজ্জ্বল কৰিব পাৰোঁ তাৰে কামনা কৰি আৰু সেইখিনি। ভালে লাগিছে। কি ক'ব শিক্ষক নহয়, মই মোৰ ড্ৰিম হিচাপে ক'বলৈ গ'লে ডক্টৰ হ'ব আশা আছিল আৰু এজন ভাল এটা সমাজ সেৱক হিচাপে। শিক্ষক শিক্ষয়িত্ৰীসকলে বা তোমাৰ অভিভাৱক হয়, বহুত পৰিশ্ৰম কৰিছে। হয় হয়, তেখেতসকলৰ বহুতো অৱদান আছে আমাৰ মানে ভাষাৰে ক'ব নোৱাৰোঁ, ইমান অৱদান আছে তেওঁলোকৰ ছাৰ বাইদেউসকলৰ আৰু মা দেউতাসকলৰ মানে বহুত ছাপোৰ্ট কৰিছিল। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि चापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ चापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय चापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि चापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेफैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ चापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा फाखा गेलेगिरि खालामदो। चापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।